Good morning from Chandubi Lake. Hello everyone and welcome back to my YouTube channel. Rohit Rava Vlogs loi apnalokole sagotom jonaisu. Aji mui aisu Chandubi to sai thakok guys video ta ekoloi bahut dhamaka hobo to sai thakok guys. आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा नील गगन को करे चले करे श्वेत पवन का चले नील गगन को चले नील गगन को तो ओके गाइस आमी फाइनली आहि पालु चान्दुबी तो आपनालोके भिडिओ तो स्किप नकरि हेकलै साइ থাকিব বুলি মই আশা ৰাখিলো কাৰণ বহুত দিন হল গাইস ভিডিও দিব পৰা নাই তো গাইস आपनालोके মোক বেয়া নাপাও কিন্তু গাইস আজিৰ ভিডিও তো বহুত ধামাকা হ'ব তো চাই থাকক বন্ধুসকল ভিতৰত সোমোৱাৰ আগতে চাই লকচোন কিমান গাড়ী বাইক পাৰ্কিং কৰি থৈছে ইয়াত একেলগে তো গাইস বহুতেই ভাল লাগিল দেখা পাই কেনে এতিয়া আমি ভিতৰত যাম তো आपनालोकेও যাব মোৰ লগত ओके गाइस এতিয়া আমি ভিতৰত গৈ আছো তো বন্ধুসকল আহি আমি গেট পাই গলো তো এতিয়া ভিতৰত যাম आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा नील गगन को
चले कर श्वेत पवन का বন্ধুসকল আমি এতিয়া খোৱা বস্তু চাবলৈ গৈ আছোঁ এই গেট দি সোমাই যাব লাগিব আমি তো গাইজ কি খোৱা বস্তু ইয়াত লৈ অনা হৈছে তো গাইজ আমি চাম লগতে খাম তো বলক আপোনালোকেও মোৰ লগত যদি আপোনালোকে মোৰ লগত যাই থাকে তেতিয়াহ'লে আপোনালোকে খোৱা বস্তু ইয়াত কি লৈ অনা হৈছে চাব পাৰিব বেলেগ বেলেগ ধৰণৰ খোৱা বস্তু লৈ অনা হৈছে ইয়াত তো গাইজ আপোনালোকে নিজ চকু দি চাই লওক গাইজ কিন্তু গাইজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আপোনালোকক যি পচন্দৰ খোৱা বস্তু লাগে ইয়াত আপোনালোকে পাই যাব কিন্তু বহুত দাম বেছি গাইজ গাহৰি মাংস আছে কেকৰা আছে পলু গৰৈ মাছ বহুত ধৰণৰ ব্ৰইলাৰ মাংস বহুত ধৰণৰ খানা আছে তো গাইজ আমিও খাম আপোনালোকেও চাব ভিডিঅ'টো কিন্তু গাইজ আপোনালোকক মই খোৱা ভিডিঅ'টো নেদেখাম কাৰণ লাষ্ট লাগে তো গাইজ চাই থাকিলে হ'ল না কি কোৱা বন্ধুসকল আমি ইয়াতে বহি ল'লোঁ তো গাইজ আমি গাহৰি মাংস আনিবলৈ কৈছোঁ কিন্তু গাইজ দাম বহুত বেছি ইয়াত 100 টকাত 10 পিচ মাত্ৰ কিন্তু উপায়টো নাই গাইজ খাই লৈ জীৱন লাইফ ইজ এনজয় তো গাইজ গাহৰি মাংস খাম আৰু চাম মেলা না কি কোৱা দাম সুধি চালোঁ আমি বেঙেনাৰ কিন্তু গাইজ বেঙেনাৰ দাম এটাই 100 টকা অ' মাই গড বহুত দূৰ দূৰণিৰ মানুহে ইয়াত খোৱা বস্তু বেচাবলৈ লৈ আনিছে ফাইনেলি লগ পাই গ'লোঁ যদি মই যে কৰোঁ কিবা কোৱা নেকি মোৰ চেনেল আছে নেকি অঁ চেনেল আছে ৰোহিত দাবা ব্লগ চ' হেল্ল' গাইজ আমি মানে চান্দুবিত আহিলোঁ তো ভিয়ক লগ পালোঁ মজা একদম মজা ভাল না একদম ভাল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব তো কি ক'ম আৰু বহুতে ভাল লাগিল ইয়াত আহি তো বাই বাই চান্দুবি এতিয়া আমি ঘৰত গৈ আছোঁ লাহে লাহে চাই লওকচোন বন্ধুসকল গাড়ী বাইক ইমান ট্ৰাফিক আজি জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ এনেকুৱা ট্ৰাফিক হোৱা কাৰণ বহুত দিন হ'ল গাইজ সকলোৱে এনেকুৱা মেলা চাব পৰা নাই বিহু হোৱা নাই সেইকাৰণে আজি বহুত মানুহ হৈছে তো গাইজ আজিলৈ বাই বাই